হেল্ল' এভৰিৱান, আপোনালোক সকলোকে পুনৰবাৰ মোৰ আন এটি নতুন ভিডিঅ'লৈ আদৰণি জনাইছোঁ। আশা কৰোঁ আপোনালোকে মোৰ এই ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে চাব। আজি মই বনাম দুটা ৰেচিপি। এটা হ'ল পানীলাও আৰু মাছৰ মূৰেৰে তৰকাৰী আৰু আনটি হ'ল ঢেকীয়া শাক ভাজি। পানীলাও বনাবৰ বাবে এনেকৈ পানীলাওখিনি কুটি লৈছোঁ আৰু এইখিনি মাছ ভাজি থোৱা আছে। আৰু এই মাছৰ মূৰেৰে মই বনাম পানীলাও তৰকাৰী। আৰু ইয়াৰ বাবে মই লৈছোঁ এয়া পিঁয়াজ দুটা কাটি লৈছোঁ, আদা, নহৰু, তেজপাত, জলকীয়া, বিলাহী আৰু এইখিনি গোটা জিৰা। আৰু এইখিনিৰে মই বনাম পানীলাও আৰু মাছৰ মূৰেৰে ধুনীয়া তৰকাৰী। বহুতে বনাব জানে আৰু বহুতে বনাই খাই, এইটো কমন ৰেচিপি হয়। তথাপিতো মই কেনেকৈ বনালোঁ আপোনালোকৰ লগত দেখাওঁ বুলি ভাবিলোঁ। গতিকে আপোনালোকে ভিডিঅ'টো চাই থাকক আৰু কেনেকুৱা পায় মোক পিছত জনাব। আৰু যিসকলে নতুনকৈ ভিডিঅ'টি চাইছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এতিয়া ব'লক মই বনাই থাকোঁ। এয়া মই কেৰাহী গৰম হোৱাত তেজপাত, পিঁয়াজ আৰু জলকীয়া দি দিছোঁ। এতিয়া এইখিনি অকণমান মই ভাজি ল'ম ৰঙচুৱা হোৱালৈকে। আৰু এতিয়া মই ইয়াতে গোটা জিৰাখিনি দি দিম। গোটা জিৰাখিনি দি দিছোঁ। এতিয়া মই হেতাখনেৰে পুনৰবাৰ এইখিনি অকণমান ভাজি ল'ম। গোটা জিৰা দিলে অকণমান স্মেলটো ভাল হয় খাবলৈ, সেইকাৰণে অকণমান দি দিছোঁ, বেছি দিয়া নাই। সৰু চামুচেৰে আধা চামুচমান হ'ব। এতিয়া মই এইখিনি অকণমান সময় ভাজি ল'ম। আৰু এতিয়া মই ইয়াতে বিলাহীখিনি এড কৰি দিম, কাটি থোৱা বিলাহীখিনি। এয়া বিলাহীখিনি দি দিলোঁ। এতিয়া এইখিনি অকণমান সময় ভাজি ল'ম। এইটো কমন ৰেচিপি হয়, তথাপিতো মই দেখাইছোঁ আপোনালোকক। আজি দুপৰীয়া মানে বনাইছিলোঁ মই, ভাবিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। আৰু এতিয়া মই ইয়াতে পানীলাওখিনিও দি দিছোঁ। এতিয়া এইখিনি মই ধুনীয়াকৈ অকণমান সময় মিক্স কৰি ভাজি ল'ম। আৰু মই ইয়াতে পানী নিদিওঁ, যিহেতু পানীলাওখিনিৰ পৰা অকণমান পানী ওলাই আহিবহে, এনেও পানীলাওৰ পৰা পানী ওলাই আহে, গতিকে মই পানী নিদিয়াকৈ বনাম এইখিনি। এতিয়া মই ইয়াতে সোৱাদ অনুযায়ী নিমখ দিলোঁ, হালধি দিলোঁ। আৰু নিমখ হালধি দিয়াৰ পিছত এতিয়া মই ইয়াতে দিম জিৰা গুড়ি। এয়া জিৰা গুড়ি মই আধা চামুচ লৈছোঁ, সেইখিনি দি দিম। আৰু দিলোঁ লগতে আদা নহৰু, পিচি থোৱা আদা নহৰুখিনি দি দিছোঁ। এতিয়া মই এইখিনি ধুনীয়াকৈ মিক্স কৰি ল'ম। আৰু মই এতিয়া ইয়াতে ভাজি থোৱা ৰৌ মাছৰ মূৰখিনি দি দিছোঁ। আৰু মাছৰ মূৰখিনি দিয়া হোৱাৰ পিছত এইখিনি পুনৰ মই হেতাৰে অকণমান লৰাই দিছোঁ। আৰু এতিয়া এইখিনি সিজিবৰ বাবে মই ইয়াতে ঢাকন এখন লগাই দিলোঁ। 10-15 মিনিটমান পিছত মই ঢাকনিখন গুচাই চাম। এয়া চাওক, ধুনীয়াকৈ আঞ্জাখন উতলি আছে। বহুত বেছি মই মছলা দিয়া নাই, অকল জিৰা গুড়িয়ে দিছোঁ। আপোনালোকে মন গ'লে ইয়াত ধনিয়া গুড়ি বা বেলেগ মছলাও দিব পাৰে, মই দিয়া নাই। একেবাৰে শেষত অকণমান জালুকৰ গুড়ি দিম বুলি ভাবিছোঁ, যিহেতু এতিয়া জালুকৰ গুড়ি এনেও খাব লাগে। আৰু এতিয়া মই এইখিনি এনেকৈ ধুনীয়াকৈ মিক্স কৰি লৈ থাকিম। এতিয়া আকৌ মই ইয়াতে ঢাকনিখন লগাই দিছোঁ অকণমান সময়ৰ বাবে। 5 মিনিটমান পিছত মই ঢাকনিখন আকৌ গুচাই দিলোঁ। এয়া চাওক, এতিয়া মোৰ প্ৰায় সিজি আহিছে পানীলাওখিনি। মাছৰ মূৰখিনি মই ভাঙি দিছোঁ হেতাখনেৰে। এয়া চাওক। এতিয়া মই ইয়াতে জালুকৰ গুড়ি অকণমান দি দিছোঁ। গোটা জালুক মই গুড়ি কৰি লৈছিলোঁ, এইখিনি দি দিছোঁ। জালুকৰ গুড়িখিনি দিয়া হোৱাৰ পিছত মই এতিয়া হেতাখনেৰে এইখিনি পুনৰবাৰ মই এনেকৈ লৰাই থাকিম। বহুত ধুনীয়া হৈছে দেখিবলৈ, আৰু লগতে এইখিনি সিজিও গৈছে ধুনীয়াকৈ পানীলাওখিনি। এতিয়া মই হেতাখনেৰে পুনৰ লৰাই থাকিম, যাতে যিখিনি পানী আছে সেইখিনি যাতে শুকাই যায়। শুকান হ'লে খাবলৈ ভাল হয়। এনেকৈ মই লৰাই থাকিলোঁ যেতিয়ালৈকে পানীখিনি শুকাই নাযায়। পানীখিনি প্ৰায় শুকাই আহিছে। এতিয়া মই গেছটো অফ কৰি এইখিনি এটা বাচনত নমাই ল'ম। আৰু এয়া মোৰ হৈ গ'ল মাছৰ মূৰেৰে পানীলাওৰ চব্জি। এনেকুৱা পালে মোক জনাব কমেণ্ট কৰি। আৰু এতিয়া মই আন এটা ৰেচিপি হ'ল ঢেকীয়া শাক ভাজিম।
একেলগে ঢেকীয়া শাকখিনিও ভাজি দেখাই দিওঁ আপোনালোকক। ঢেকীয়া শাকখিনি ভাজিবৰ বাবে মই এয়া ঢেকীয়া শাক কাটি লৈছোঁ আৰু লগত লৈছোঁ ৰঙালাও অকণমান, তাৰপিছত পিঁয়াজ এটা, নহৰু কেইফুটামান আৰু জলকীয়া এটা। এয়া চাওক। ঢেকীয়া শাকখিনি মই অকণমান দীঘল দীঘলকৈ কাটি লৈছোঁ, আপোনালোকৰ যেনেকৈ মন তেনেকৈ কাটিব পাৰে। ব'লক এতিয়া মই এইখিনি ৰান্ধিব আৰম্ভ কৰোঁ। এয়া মই কেৰাহীটো বহাই দিছোঁ, ইয়াত মই অকণমান তেল দি দিছোঁ। মিঠাতেলখিনি গৰম হ'ব লাগিব আৰু তেলখিনি গৰম হৈ আহিছে। এতিয়া মই ইয়াতে পিঁয়াজ, তাৰপিছত জলকীয়া আৰু নহৰু কেইফুটাও দি দিম একেলগে। এতিয়া মই এইখিনি অকণমান সময় ভাজি ল'ম। আৰু মানে ঢেকীয়া শাকটো শুকান হ'লে খাবলৈ ভাল লাগে ন, মই আজি তেনেকৈ শুকানকৈ ভাজি বনাম। এয়া চাওক, পিঁয়াজ, নহৰু আৰু জলকীয়াখিনি অকণমান সময় ভাজি লৈছোঁ। আৰু এতিয়া মই আগতে ইয়াতে ৰঙালাওখিনি দি দিম। ৰঙালাওখিনি দি দিছোঁ। একেলগে দিলে মানে কি হয়, ঢেকীয়াটো মানে অকণমান পেনপেনীয়া টাইপৰ হৈ যায়, এইটো কাৰণে মই একেলগে নাই দিয়া। আগতে ৰঙালাওখিনি অকণমান ভাজি ল'ম, 2-3 মিনিটমান সময় ৰঙালাওখিনি ভাজি ল'ম। আৰু মই এতিয়া ইয়াতে ঢেকীয়া শাকখিনি দি দিম। ঢেকীয়া শাকখিনি দি দিছোঁ। এতিয়া মই এইখিনি হেতাখনেৰে লৰাই দিম আৰু মই ইয়াতে ঢাকন নিদিওঁ। মানে কি হয়, ঢেকীয়া শাক ভাজিলে যেতিয়া ঢাকনি দিয়া যায় তেতিয়া মানে কি হয়, ঢেকীয়াখিনি মানে পেনপেনীয়া টাইপৰ হৈ যায়, তেনেকৈ খাবলৈ ভাল নালাগে। অকণমান ড্ৰাই টাইপৰ হ'লে খাবলৈ ভাল লাগে, মানে মই ভাল পাওঁ, সেইটো কাৰণে মানে ইয়াতে মই ঢাকনি নিদিওঁ। ঢাকনি নিদিয়াকৈ মই গেছটো কমাই ৰাখিছোঁ, এনেকৈ হেতাখনেৰে মই লৰাই থাকিম। মনত ৰাখিব, মই গেছটো একেবাৰে কমাই ৰাখিছোঁ। আৰু এয়া চাওক, মই এইখিনি ধুনীয়াকৈ লাৰি আছোঁ। এনেকৈ মই 5 মিনিটমান সময় লাৰিছোঁ। যেতিয়া মানে ঢেকীয়া শাকখিনি অকণমান কমি যোৱাৰ নিচিনা হৈ যায়, তেতিয়াহে মই ইয়াতে নিমখ দি দিম, নহ'লে মানে মই নিমখটো জোখা নাপাওঁ, এইটো কাৰণে। এয়া চাওক, লাহে লাহে মোৰ ঢেকীয়া শাকখিনি কম হৈ আহিছে। এতিয়া মই এইখিনিত নিমখ দি দিম, জোখমতে নিমখ দি দিছোঁ। আৰু হাতেৰে দিছোঁ, নহ'লে মানে কি চামুচে দিলে ইমান এটা জোখ পোৱা নাযায়। এতিয়া মই নিমখখিনি দিয়াৰ পিছত এইখিনি পুনৰ হেতাখনেৰে এনেকৈ লৰাই দিছোঁ। আৰু হালধিটো মই পিছত দিম, এতিয়াতে নিদিওঁ, কাৰণ হালধিটো দিলে মানে ঢেকীয়া শাকখিনি মানে লাগি ধৰে, সেইটো কাৰণে হালধিটো অকণমান দেৰিকৈ দি দিম। আৰু এনেকৈ মই চাওক ভাজি ভাজি হৈ গ'ল। এতিয়া মই ইয়াত হালধি দি দিছোঁ আৰু হালধিখিনি দিয়া হোৱাৰ পিছত পুনৰ মই এইখিনি ভাজি ল'ম। চাওক, ধুনীয়াকৈ সিজিছে মোৰ, আৰু ৰঙালাওখিনিও ভাঙি যোৱা নাই আৰু ৰঙালাও ঢেকীয়া মিক্স হৈ যোৱা নাই। চাওক, ধুনীয়াকৈ ৰঙালাওখিনি দুখৰ হৈ আছে, টুকুৰা টুকুৰ হৈ আছে, আৰু লগতে ধুনীয়াকৈ সিজিছেও, আৰু একদম অকণমানে হৈ গ'ল, দেখিছেনে, ইমান বহাই দিছিলোঁ। আৰু মোৰ হৈ গ'ল ঢেকীয়া শাক ভাজি। এয়া মোৰ ৰেডি হৈ গ'ল আজি দুপৰীয়াৰ থালি।